Yes, ভিডিঅ'টো ইণ্ডিপেণ্ডেঞ্চ ডে উদযাপন কৰাৰ চবতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ আজি ক'ত ক'ত গ'লোঁ ফুৰিলোঁ আপোনালোকক ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভাল। আজি আগতে মই পঢ়ি অহা এল পি স্কুলত ইণ্ডিপেণ্ডেঞ্চ ডে উদযাপন কৰি তালৈ গৈ আছোঁ। লগত আছে পেহী, হাই কৈ দিয়ক। হাই। এইখনতে মই পঢ়ি আহিছিলোঁ আতিগাঁও প্ৰাথমিক বিদ্যালয়। তাকে স্কুল আহি পালোঁ আৰু স্কুলত সোমাওঁতেই মানে পঞ্চগ্ৰাম ষ্টাৰ্ট হৈ আছিলে। তাকে চালোঁ পঞ্চগ্ৰাম ভাল লাগিলে, সৰু ছোৱালীকেইজনীমান নাছিলে, ভালে লাগিলে। এজনী মোৰ ভণ্টি দেই। ফ্ৰেণ্ডছ প্ৰগ্ৰাম শেষ কৰি মানে ঘৰত আহি গ'লোঁ। মানে আমাক আৰু এটা প্ৰগ্ৰামত ইনভাইট কৰিছে ডান্স কৰিবৰ কাৰণে, তাকে আহিলোঁ আৰু ইমান ৰ'দ ইমান গৰম, মানে ৰৈ ৰৈ কিবা হৈ গৈছে গৰমত। ওলাই কৰি হৈ গ'ল, ভাইটিক এটা ৰখি আছোঁ, যাম আৰু এতিয়া বেলেগ এখন স্কুলত চাই থাকক ভিডিঅ'টো। ইয়াৰ লগত বাইকত উঠি আহি গ'লোঁ, এতিয়া স্কুল যাম আৰু তাতে ভিডিঅ' কষ্ট কৰা স্কুলখন আহি পালেহি। ইমান গৰমত মানে ফুৰি মেলি অৱস্থা নাইকিয়া একদম। কেনেকুৱা দেখিছে এইখন স্কুল আমাৰ ওচৰৰে হয়, বেছিদিন হোৱা নাই ষ্টাৰ্ট কৰা, 2021 ষ্টাৰ্ট কৰিছেহে এইখন স্কুলখন। এই ছোৱালী আমাৰ গাঁৱৰ হয়, কিমান ধুনীয়া লাগিছে চাওকচোন, সৰু ছোৱালীজনী ডান্স চাই তাই ল'ৰাটো ইমান ধুনীয়া নাচিছে, মানে যদি ভালকে যদি কোনোবাই গাইড দিয়ে বহুত ভাল নাচিব कभी रंग तेरा जिस्मों से निकल के खून कहे। ফাইনেলি আমাৰ নৃত্য প্ৰদৰ্শন আমাৰ ডান্সটো অকণমান যদি হুয়া কাবু সাজু আছে তোৰ মোৰা গাভৰু, অস্ত্ৰাঘাতত যদি হুয়া কাবু সাজু আছে তোৰ মোৰা গাভৰু। ডিষ্টেঞ্চটো বহুত সৰু হ'ল, গাতখন আহি গ'ল, হ'লেও মিলাইছোঁ আৰু গোটেই কাটি গৈছে আৰু ফুল ভিডিঅ'টো দিয়া নাই, মানে অকণ দিছোঁ, নহ'লে বহুত দীঘল হৈ যাব। চ' ভিডিঅ'টো ইয়াতে আছে, যদি গোটেইটো ভিডিঅ' চাই মোৰ চেনেলত দিয়া হৈ আছে। বাই বাই, থেংক ইউ।